সুপ্ৰভাত মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আছামিজ পনীয়া মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি টপিকটো হ'ল কিহৰ ওপৰত বনাইছোঁ, যিহেতু মোৰ জেঠীমা ঢুকুৱা আজি 12 দিন হ'ল আৰু জেঠীমাৰ আজি প্ৰথম ভোজটো তাৰিছোঁ আৰু মাও গ'ল বাৰু, আৰু মই ভাইটি এটাৰ লগত যাম। আৰু দেখিছেনে ওলাই মেলি আজৰি, আৰু জেঠীমাগৰাকীক মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু 2013 চনৰ পৰাই মোৰ সম্পৰ্ক আছিল এইখন ঘৰৰ লগত, মাহঁতৰ বিশেষকৈ শাহু মাহঁতৰ ঘৰখনত। আৰু মই আপোনালোকক শেষলৈকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ, যিহেতু জেঠীমাহঁতৰ আৰ্থিকভাৱে একদম অৱস্থা বেয়া, সেইকাৰণে আমি গোটেইকেইঘৰে ধৰা মিলাকৈ ভোজটো দিছোঁ। আৰু আপোনালোকক শেষলৈকে চাই থাকিব নহ'লে জেঠীমাহঁতৰ ঘৰ, যিহেতু দাদাই স্বাৰ্থ কৰি আছে এনেকৈ অলপমান দেখুৱাম। এইগৰাকী মোৰ জেঠীমা। কালি নাই কি বুলি মই কালি নে এটা ফটো মৰা মানুহ নাপাওঁ ইয়ে সজ্জাখান কালি মই আহিব নোৱাৰিলোঁ, দোকানখন এৰি থৈ আহিব নোৱাৰোঁ, মানুহটো আহিছে, মা এই আহিছে। দোকানৰ দোকানত ভেজাল। দোকানতে সদায় দোকানী মানুহ ক'তো যাব নোৱাৰে। এৰি অহা মানে নিজৰ লোকচান। উঠিছে উঠিছে, ভিডিঅ' কৰিছোঁ, আপোনাক পিছত দেখুৱাই আছোঁ। এইখিনি পিণ্ড বঢ়াইছে, মই অলপ দেখুৱাইছোঁ বাৰু। অলপ যেনেকৈ হৈছে, ভিতৰতো কিবা এওঁলোকৰ নিয়ম কৰিছে, মই বিশেষ নাজানো। আৰু এয়া তেখেতে এনেকৈ সুৰক্ষিত কৰি আছে, মই অলপ দেখুৱাইছোঁ কাৰণ কিয়নো মানুহ যিহেতু বহুত নাই। আৰু এয়া মাহঁত কথা পাতি আছে, মা, ডাঙৰ মামী, খুৰী, ডাঙৰ মাহী তামোল কাটাত ব্যস্ত পুৰা। আৰু ঘৰখন দেখিছে আপোনালোকে, পৰমানন্দ ৰাজবংশী তেওঁলোকক সহায় কৰিছে। মই আপোনালোকক ফটো এটা দেখুৱাম বাৰু, কাৰণ সিদিনা মই আহিব নোৱাৰিলোঁ, যদি ফটো এটা মোক বেলেগে হ'লেও দিছে। বেয়া লাগিছে অলপমান, মই দেখুৱাইছোঁ কিয়নো যিহেতু ভিডিঅ' বনাওঁ, আহিছোঁ আৰু এনেকৈ অলপকৈ জেঠীমাৰ ভোজ বুলি ক'বও বেয়া লাগিছে, কিন্তু এনেকৈ এওঁলোকে বনাই আছে, অলপ দেখুৱাইছোঁ মই। যিহেতু এওঁলোকৰ নিয়মত কিবা হোম পুৰে, ময়ো বিশেষ নাজানো, অলপমান মোৰ ভিডিঅ'ত ৰাখি থৈছোঁ। এফালে ডাঙৰ মামাকে চাহ খাইছে, এফালে ধুনু আছে ডাঙৰ মামী, আৰু এইটো টিকলিটো মুখত জ্বলি গ'ল মুনু, ৰ'দত যে দেখাই নাপাওঁ ভালকৈ। আৰু এখেতে এনেকৈ ধুনীয়াকৈ হোম পুৰিব। আকৌ সৰু মাহী আহি পালে, মহা আহি পাইছে মাত্ৰ, এয়া বহিছে। আৰু এনেকৈ হোম পুৰিব এতিয়া যোগাৰ কৰিছে বাৰু, বিশেষ বুজিও নাপাওঁ ইয়াৰ নিয়মটো। আৰু এইখিনিও কিবা এটা হিচাপ লৈ আছে, এনেকৈ হোম পুৰিব সেইখিনি ঠাইতে।
এখেতে হোম পুৰি আছে মই আপোনালোকক দেখাইছোঁ এওঁ এনেকৈ ধুনীয়াকৈ হোম পুৰি আছে আৰু টিকলিটো বহি আছে তেতিয়াৰ পৰা এই যোগালী এখেতৰ আৰু এইফালে আমাৰ পাৰ্টিটো মাহী ধুনু ৰাজু জ্যোতিষ পূৰা মোবাইল টিপি আছে পূৰা মোবাইলত আৰু এনেকৈ এওঁ হোম পুৰিছে এইফালে আমাৰ ডাঙৰ মামাকে ধুনীয়াকৈ চাহ খাই আছে এইফালে হিৰ' দাদাই অলপ মিছা কচা কৰিল কিয়নো স্বাৰ্থ যিহেতু এইফালে ভোজ হৈছে আৰু এয়া গোটেই সেৱা লৈছে আশীৰ্বাদ লৈছে ৰাইজৰ পৰা এইফালে আমাৰ গোটেই ধূপৰ তলৰ পাৰ্টি সৰু মাহী বাবু ধনু জ্যোতিষ জিন্তু এইফালে খুৰীহঁত আছে